দাদাজন আছে ইয়াত মানে দাদাজনক সুধিছোঁ মানে ইয়াত থাকিবৰ কাৰণে মেট্ৰেছ থাকিব নাজাৰাটো ভালেই ইয়াত Hello everybody, this is your brother and welcome back to my YouTube channel Sahariah Vlogs. Finally আজি ওলাই আহিছোঁ এক ঠাইত ফুৰিব যাম কাপ সুন্দৰ সুন্দৰ নজাৰা কিছুমান আহি আছে আপোনালোকক দেখা পাব বলক নহতে ভিডিওটো আৰম্ভ কৰোঁ সুন্দৰ সুন্দৰ নজাৰা চাহপাতৰ বাগানৰ মাজে মাজে আমি গৈ আছোঁ আমাৰ উত্তৰত থকা ভাৰত ভূটান সীমান্তলৈ সো বলক ভাৰত ভূটান সীমান্তত এখন ধুনীয়া এটা নতুনকৈ এটা প্লেচ আছে সেই প্লেচটোলৈ যাওঁ এনজয় কৰোঁ তাত গৈ অকণমান আমি মানে আহি পাইছোঁ আৰু বিচিনাৰ পৰা 7 কিলোমিটাৰমান আছে তো মই যে বাইক চলাই আহিছোঁ কাৰণে ভিডিঅ'টো এনেকৈ কৰিব পৰা নাই আহি আমি পাই গৈছোঁ এটা ৱাটাৰ ক্ৰচিং চ' ৱাটাৰ ক্ৰচিং তিনিটা আছে এটা তিনিটা ৱাটাৰ ক্ৰচিংটো ক্ৰছ কৰি লওঁ তো মজা লাগিব এইফালে আছে এই নদীটো আছে এনেকৈ তিনিটা ৱাটাৰ ক্ৰচিং আছে চ' ভেৰি এক্সাইটেড দেখা যাক কি হওক Spreading all around my room. My world's so bright, it's hard to breathe, but that's alright. Years later. So hey guys, finally entered Rhino resort, eco resort. So 30 টকা কয় মানে এজনৰ টিকট আমি দুজন আইছো so 60 টকা গৈছে এইফালে এখিনি পৰা এটো ষ্টাৰ্টিং পইণ্ট এটো গেট আমি ইফালে গাড়ীখন পাৰ্কিং কৰিলো বাকি পাৰ্কিং কৰি গৈ আছো ওপৰলৈ আগত আছে মানে অকমান খোজ কাঢ়ি যাব লাগিব আজি মানে বতৰটো ইমান ভাল নহয় so বলক আপোনাৰ এটা সাইডৰ বিউটিটো দেখাই দি আছো এইফালে আছে টি হাউস না ওচৰতে আৰু টি হাউস আৰু ৰাইনো ৰিজৰ্ট পাই ওচৰতে ভাল লাগিছে বাৰু প্লেসটো কিন্তু এটা ইলা বস্তু মানে ভাল বস্তু ডাঙৰ হ'ব আৰু 2-3 বছৰ পিছত এটো বিউটিটো আৰু মজা লাগিব বলক দিস ইজ ৰাতি হলে বেছি ভাল লাগিব চাগে কাৰণ এইবিলাক লাইট বিলাক দেখিছেনে ষ্ট্ৰিট লাইট বিলাক জ্বলি উঠিব ফুলি মজা লাগিব ষ্টাৰ্টিং হ'ব বেছি দিন হোৱা নাই খৰালে সুপহি কাজলি জপা দুচকু ইয়াত মানে ৰাতি থাকিব পাৰি যেতিয়া আপুনি ইচ্ছা কৰে কিন্তু পইচাটো অলপ খৰচটো বেছি হ'ব চ' এইকেইটা মাল তো মই তাৰমানে ইয়াৰ কোঠাত আৰু ওপৰত আহিছোঁ কিন্তু এইবিলাক চব প্লাইবোৰ্ড হয় বাৰু এইবিলাক দেখিছেনে এইবিলাক চব গাছৰ কাঠৰ হয় তো ভাল লাগিছে এইটো বস্তু বনাইছে ইয়াত ৰাতি থাকিব পাৰে মানে এইবিলাক বেৰবিলাক দেখিছেনে এইবিলাক চব কাঠ মাৰি কিনে গজল চজল মাৰি এইটো বনাইছে তো অলপ ইউনিক বনাইছে বস্তুটো মানে ভাল লাগিছে তো ৰাতি থাকিব কাৰণে খৰচ অলপ বেছি হয়তো নেক্সট টাইম কেতিয়াবা চেষ্টা কৰিম ৰাতি
থাকিবৰ কাৰণে দাদাজন আছে ইয়াত মানে দাদাজনক সুধিছোঁ মানে ইয়াত থাকিবৰ কাৰণে কেনেকুৱা ধৰণৰ প্ৰচেচিং আপোনাৰ সেইটো ফাৰ্ষ্ট টাইম আপুনি যদি থাকিব আহে এদিন বা দুদিনৰ ভিতৰত আপোনালোকে বুক কৰিব লাগিব আগতীয়াকৈ মানে বুকিং কৰিব লাগিব তাৰমানে অলৰেডি আপোনাৰ এদিন আজি থাকিম বুলি ক'লে হয় তাৰমানে কেতিয়াবা এনেই মানুহটো বুক কৰাই থাকে আৰু কিন্তু নাপাব পাৰে মানে এদিন দুদিন আগত যদি বুক কৰি ল'ব পাৰে তেতিয়া আপোনালোকে চিন্তা নহয় এইটো অলৰেডি পাই যাব আপোনালোকৰ বুক হয় খৰচ কেনেকুৱাকৈ পৰে আপোনাৰ ইয়াতে পাৰ নাইট আপোনাৰ 3000 পৰিব পাৰ নাইট 3000 তো ইনক্লুডিং ফুডিং লুডিং চব থাকিব ইনক্লুডিং ফুডিং আপোনাৰ নিজৰ খাৱা লোৱা নিজৰ আপোনাৰ ইনক্লুডিং মাত্ৰ ব্ৰেকফাষ্ট মাত্ৰ থাকিব ব্ৰেকফাষ্টটো থাকিব আপোনালোকে ইয়াতে কমচে কম কেপাচিটি এইটো দুইজনৰ কিবা হয় দুজন থাকিব পাৰিব মানে দুজন থাকিব পাৰিব তাতকৈ আৰু বেছিকৈ থাকিলে কিবাটো 1000 চাৰ্জ দিব আপুনি তিনিজন চাৰিজনলৈকে থাকিব পাৰিব সেইটো দুইজনৰে কিবা কেপাচিটি সেই দুইজনৰ যদি বেছিকৈ থাকিব খোজে থাকিব পাৰিব কিন্তু এক্সট্ৰাকৈ চাৰ্জ লোৱা ঠিক আছে তাৰপিছত আমি ইয়াতে মেট্ৰেছ চেট্ৰেছ পাৰি দিয়া হ'ব ভিতৰত দাদা মানে ৰুমটো দেখি হ'ব ইয়াত তো ৰুমটো দেখাব সোমাই গৈছোঁ চেণ্ডেলটো খুলি আহিছোঁ এই সুন্দৰ বিচনা এইবিলাক মেট্ৰেছ থাকিব নজৰাটো ভালেই ইয়াত আপুনি ইয়াৰ পৰা ভিউটো মই দেখাই আছোঁ ভিউ চাব ইয়াৰ পৰা এনেকৈ খুলি দিছোঁ এইফালে ভিউটো চাওঁ কি মজা এনেকুৱা এটা মানে হাৱা এটা আহিছে নাই মজা লাগিছে এনেকুৱা মানে মজা এই ভিউটো কি ক'ম আৰু আল্টিমেটলি নেক্সট টাইম যেতিয়া আহোঁ ইয়াত পাক্কা মানে থাকিব চেষ্টা কৰিম চ' এতিয়া সুন্দৰ এইফালে নদীটো আছে নদীৰ পৰা সুন্দৰ বতাহটো আহিছে আপোনালোকক মই মানে ইয়াৰ বিচনাটো দেখাইছোঁ কোনটো হৈছে কিন্তু বাথৰুমটো সুন্দৰ বাথৰুম ফুল হাইজেনিক মানে যে চাৱাৰ টাৱাৰ আছে মানে ফুল ফেচিলিটি পাব বুলি আছে এইফালে আপুনি তাক গডৰেজ এটা পাব গডৰেজটোত আপোনাৰ কিবা বস্তু থ'ব পাৰিব এইখন বিচনাখন হৈছে পূৰা গাদ্দি চাদ্দি লগাই আছে এইফালে চাওঁ টেবুলটো কিন্তু ভাল লাগিছে টেবুলটো চাওঁ এইটো কাঠৰ হয় বস্তু চব কাঠৰ মানে ভাল লাগিছে ইয়াত বৰ্ডটো ভাল লাগিছে এইফালে টিভি এটা আছে আপোনাৰ ফুল ফেচিলিটি দিব আৰু 3000 টকা অঁ ফেন এচিটো দৰকাৰ নাই যোনটো নেচাৰৰ হাৱা এটা ইয়াত আহি আছে না এচিটো দৰকাৰ নাই হয় ঠিক আছে থেংক ইউ দাদা যেতিয়া আপুনি ইয়াত মানে টেণ্টতো থাকিব পাৰিব যদি ইয়াত বুকিং কৰাৰ পিছত যদি আপুনি ৰুম নাপায় চ' ইয়াত টেণ্টত ৰখাৰ ব্যৱস্থা কৰা আছে এইটো টেণ্টটো আছে এইফালে এইফালে এটা টেণ্ট এটা আছে এইফালে মেট্ৰেছ আছে এইফালে পাৰি দিব বিন্দাছ মজা নীল লাইফ তো এইখন আছে বেতৰ চকী ইয়াত মই বহি আছোঁ ঘৰত মানে মই যোনটো ঘৰ দেখাইছিলোঁ তো ইয়াৰ ঘৰত আছে এইটো চাংঘৰ তলত এনেকৈ বহি আছোঁ ইয়াত মানে আৰু 2 বছৰমান পিছত ইয়াত চুইমিং পুল আৰু বিভিন্ন ধৰণৰ মানে বস্তু বনাব বুলি কৈছে দাদাজনে মোক অলপত কৈ থৈ গৈছে তো আপোনালোকে আহিব পাৰে বেছি নহয় এদিনত ৰাতি 3 অকণমান মানে আমাৰ মানে অকণমান বেছি হয় কিন্তু যোনটো ইয়াত মজাটো সেইটো কিন্তু পেচা বেছিল বুলি কৈছে এই পেচা বেছিল হৈ যাব এইফালে এটা ৰুম আছে এইফালে ঘোঁৰা আছে আপুনি ইয়াত মানে ঘোঁৰাৰ হৰ্চ ৰাইডিং কৰিলেও কৰিব পাৰে কিন্তু পেচাহি মিনিভি পইচাটো অকণমান ইয়াত বেছি এই ঘোঁৰাটোলৈ চাপ সুন্দৰকৈ ঘাঁহ খাই আছে ইয়াত অকণমান ইয়াত মানে বহি ৰেষ্ট লৈ কিনে আকৌ যাওঁ সেইটোলৈ সেই তাতে বোলে খাই আছে ৰাইনো ইক' ৰিজৰ্ট চ' লেটছ গো ऊपर में जाएगा हम लोग I believe in mountains, the way people believe in heaven. Haven't you heard? Narrow is the way that leads to heaven.
congested paths, sudden slides, just like the way to heaven. এইটো যে আপোনালোকে দেখিছে এইটো এটা ৰছীৰে মানে এইটো ৰোপৱে চিষ্টেম বনাইছে ৰোপৱে নহয় সঠিককৈ গম নাপাওঁ কিন্তু বস্তুটো এতিয়া বৰ্তমান কৰোণাৰ কাৰণে বন্ধ কৰা আছে নামিলোঁ এতিয়া বৰ্তমান মানে ভোক লাগিছে ৰাতিপুৱা চ' এনেকৈ খাই এখন জিমৰ পৰা আহি কিনে অলপ কিবা খাই বাহিৰে ইয়ালৈ আহিছোঁ চ' এতিয়া মানে অলপ ভোক লাগিছে কিবা এটা খাই ল'ব লাগিব আপুনি যেতিয়া ইয়াত ডাইনিং হলত যাব এই বস্তুবিলাক ইউনিক বস্তু থাকিব এইফালে চাওক এইটো কি বা কয় এইটো নামটো নাজানো বাৰু এইফালে এইটো মৃগংগ আছে চৰি মৃগাংক নহয় এইফালে কাউণ্টাৰটো চাওক বাঁহৰ হয় এইবিলাক যিবিলাক লাইট লগোৱাবিলাক চব চাব এইবিলাক চব বেতৰ এই বেতৰ যি লাইট আছে গীটাৰ এটা হালত হৈছে কিন্তু বস্তুটো ইউনিক বনাইছে চব ভাল লাগিছে বলক টেবুলবিলাক চাওক চব কাঠৰ হয় ইয়াত মানে আমি খাব আহিছোঁ ইয়াত খাব পৰঠা খাম ভাতো সুধিছিলোঁ 130 টকা হয় চ' পৰঠাটো অলপ দাম কম মেনেজ কৰিলোঁ পৰঠা খাম খোৱাই হৈ গ'ল তো ইয়াৰ এখন খোৱাৰ মানে বিল এখন দিছে দুটা পৰঠা আৰু কণী 110 টকা লৈছে তাৰপিছত মানে এনেকুৱা মেহেংগা নিৰামিষ ভাতত 130 টকা প্লেট অলপতো দাম চাম বেছি হ'বই চ' আপোনালোকে ভাবিছে ইয়াৰ মানে মই মানে প্ৰতিটো ভিডিঅ'টো কৈছোঁ বস্তুৰ দামটো বেছি কাৰণেতো বেছি বুলি ক'ব লাগে কাৰণ আমি কৈছোঁ বাজেট ট্ৰেভেলাৰ কম বাজেটত ঘূৰিব মানে ইচ্ছা কৰোঁ তো ইয়াৰ পৰা আমি এতিয়া বিদায় ল'ম তো মোৰ চেনেলটোত মানে বেছি নাই 1K হ'বলৈ আৰু বেছি ছাবস্ক্ৰাইবাৰ নালাগে তো জলদি 1K কৰি দিব আপোনালোকে তো টিল দেন টাটা